নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকৰ মাজৰ বহুতে হয়তো জানে মই কোনটো কৰ্মৰ লগত জড়িত, আৰু আপোনালোকক আজি থুলমূলকৈ মোৰ কৰ্মৰ বিষয়ে কিছু জনাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় গম পায় মই ফ্লেক্স প্ৰিণ্টিং ইউনিট এটিৰ লগত জড়িত, ডিজিটেল গ্ৰাফিক্স ইনকৰ্পৰেশ্যন বুলি কোৱা হয়। আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ সৰুকৈ কেনেদৰে আমি ইয়াতে প্ৰিণ্টিং আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে, এইটো আমি ডিজাইন এটা বনাই লৈছোঁ কম্পিউটাৰত। এই ডিজাইনটো এতিয়া আমি ইয়াতে কমাণ্ড দিম, দি পেলাই আমি প্ৰিণ্ট কৰিম। চাওক, মোৰ লগত আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মই প্ৰিণ্ট দিবলৈ ওলাইছোঁ। কম্পিউটাৰৰ ডিজাইনটো প্ৰথম বনাই মই প্ৰিণ্ট কৰিছোঁ। এতিয়া এইপিনে প্ৰিণ্ট হ'ব, আপোনালোকে চাওক, মই দেখাই আছোঁ আপোনালোকক। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ হোৰ্ডিংছ, ফ্লেক্স যিবোৰ প্ৰিণ্টিং হয়, এনেধৰণেৰে প্ৰিণ্টিং কৰা হয়। কেতিয়াবা আপোনালোকে মোৰ কাৰ্যালয়লৈ আহিব, নিশ্চয় আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ভালকৈ চাওক, এটি বনভোজ পাৰ্টিৰ বাবে আমি প্ৰিণ্টিং কৰি আছোঁ। চান অফিচলৈ বনভোজ, নিশ্চয় দেখিবলৈ পাইছে সুন্দৰকৈ। আপোনালোকে দেখিবলৈ পালে কি সুন্দৰকৈ আমি প্ৰিণ্টিং এনেধৰণে কৰিছোঁ। গতিকে আপোনালোকে কেতিয়াবা আমাৰ কাৰ্যালয়লৈ আহিব, আমাৰ ভাল লাগিব। ধন্যবাদ।